হৈ গৈছে তাইৰ সেইকাৰণে মানে তাই থাকিব খুজি এইখন পাৰ্কত যাম ফটো চটো উঠি আছে মোক যাবেই লাজ লাগে এইটো আৰু খালি যাওঁ কওকচোন আপোনালোকক দেখাই দিম কি ফটো দিছে মালিকে ক'ব গ'লে মোক গাইছ এখন মানে শান্তি ভূমি বোলে আইবাগে আবাৰা দিছ ইজ শান্তি ভূমি মানে গেটখন মাৰা আছে আমি চাগে ইফালেদিও যাব নোৱাৰিম চাগে উইশ ও ফটো উঠাও নহ'ল এটা কয় মানে গাইজ শান্তি ভূমি আৰু
মানে DSLR দি উঠলে কি হ'ব উঠালিতে উঠাব কিন্তু আমি ফটোকেইটা নাপাম না সেইকাৰণে নুঠো আৰু বাকী চিনাৰীটো চাওকচোন এৰে ধৰা মনটো বেয়া লাগি আছে তথাপিও মানে এটা আহাৰ পিছত মানে বহুত ভাল লাগি গৈছে এতিয়া হাঁহি গৈছে মোৰ কথা শুনি কেনে তো কোনফালে যাবি এই বাপ্পাও এনে হ'লে গুৱাহাটীখনত
হৈছে আৰু ইয়াতে মানে ভূত থকা বুলি কৈছে মানে আমাৰ পেহীহঁতে চ' ভূতক গেলি মোৰ বহুত ভয় লাগে সেইকাৰণে মানে মই এতিয়া মই নহয় একচুৱেলি তিনিওটাই মানে যাব ওলাইছোঁ আৰু ঘৰত যাম আন্ধাৰ নোহোৱাতে যাওঁ আৰু গাইজ আজি ভিডিঅ'টো এইখিনিমানতে মানে এইখিনিয়ে দেখালোঁ আৰু ভাগৰো লাগিছে আৰু বাকী আমাৰ এণ্ডিংটো আজি মানিকে কৰি তো তাই এণ্ডিংটো কৰি দিব কোৱা যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক লগতে কমেণ্ট বক্সটো টিপি দিব তাইৰ মাতে নাই তাইৰ দেহাটো যেনেকুৱা মানে লৰুৱা তাইৰ মাতো নাই মানে তো বাকী তাই কৈ দিলে ভাল লাগিলে যদি ভিডিঅ'টো ক'ব আৰু কেনেকুৱা লাগিলে তো মই বাকী নতুন ভিডিঅ' খুব জলদি আপলোড কৰিম তো আজিলৈকে ইমানখিনিয়ে বাই